हेलो नमस्कार सकलोके मोर अन्यतम नतुन भिडिओत स्वागतम जनाइছোঁ আৰু মহালয়াৰ যেটো ভিডিও মই বনালো তাৰ ইন্ট্ৰোটো মই লবলৈ পাহৰি থাকিলো আৰু আপোনালোকে মহালয়াৰ ভিডিওটো চাব মই দি দিছোঁ ধুনীয়াকৈ আৰু আপোনালোকে ভিডিওটো চাই এনজয় কৰক। সো গাইস আজি হৈছে মানে মহালয়া আৰু আমি এতিয়া যাম 3:41 হৈছে এতিয়া আমি যাম আৰু চাব গৈ থাকোঁ। এতিয়া পাই গ'লো আমি নামঘৰ ওচৰত আৰু আমাক সেৱা কৰিছে। এয়া চাব কৃষ্ণ প্ৰভু এয়া আহি আছে এতিয়া আমি গৈ থাকোঁ বলক। এম ববু এইটো নাইকি মন্দিৰ ববু বা ববু এয়া চাবাইছ ববু এয়া গৈছ বলক। আধা বাটৰ পৰা ঘূৰি দিলোঁ আগলৈ যামগৈ এতিয়া। এতিয়া পাইছেহি মানুহ হা অঁ উঠিছে আৰু লাইটৰ পোহৰত নুঠিব নি আৰু চব গৈছে। এয়া মানুহ বহি গৈছে এইজনী এই ববু এইফালে চেলফি ফটোশ্বুট চলিছে এয়া ববু। মই আজিলৈকে কেতিয়াও মহালয়াত গৈ পোৱা নাই, এইবাৰে প্ৰথম গৈছোঁ আৰু ইমান বেছি ভাল লাগিলে গৈ পেলাই। গৈছিলোঁ ৰাতিপুৱা সময়তে গৈছোঁ আৰু 3টামান বজাত গৈছিলোঁ। আহোঁতে ইমান মানে পটককৈ পোহৰ হৈ গ'ল আৰু এইবাৰৰ পৰা সদায় মানে যাম বুলি ভাবিছোঁ আৰু মহালয়াত বহুত বেছিয়ে ভাল লাগিলে মানুহখিনিৰ লগত গৈ মানে আমাৰ ঘৰৰ ওচৰৰ ববুহঁত চব গৈছিলে বহুত বেছি ভাল লাগিলে গৈ। চাওক শেৱালি পূৰা সৰি আছে ইমান ধুনীয়া লাগিছে এইজোপা গছ। চব ঘৰমুৱা হৈছে এতিয়া। এই চাওক ৰাতিপুৱাৰ পৰিৱেশ ৰাতিপুৱা মানে কি আৰু ৰাতিপুৱা হোৱা নাই ৰাতিপুৱা হৈও গ'ল। এয়া আহি আছে ঐ সৰুজোপা ইমান ধুনীয়াকৈ ফুলিছেনে হেল্ল' এইজোপাই ফুলিছে আমাৰ সেইজোপাই নাই ফুলা। অঁ আমাৰ এইজোপা ফুলে আৰু বহুত কমকৈ ফুলে। মায়ে বনাব খিচিৰি এতিয়া আয়োজন চলিছে আৰু এইফালে সদায় এটকা দুটকাকৈ কেলে আনি থাকিব লাগিছে 1 মাহৰ কাৰণে একদম এয়া লৈ আহিলোঁ। আমাৰ অকল মোৰে নহয় আমাৰ মানে 3জনীৰ কাৰণে আনিছোঁ ইয়াক খাবলৈ লৈ আহিলোঁ আৰু একেবাৰে। খিচিৰি খাবি নেকি খাবি দেই বনাই হ'লে দিম দেই খাবলৈ ক'ত যাওঁ এই এতিয়া মাহঁতে বনাই আছে খিচিৰি আৰু মই গুচি আহিলোঁ আগফালে অলপমান পঢ়িব লাগে কাৰণ কাইলৈ পৰীক্ষা আছে আমাৰ। ভাবিছিলোঁ অক্টোবৰৰ ছেপ্টেম্বৰ মাহটোতে মানে পৰীক্ষা কমপ্লিট মানে হৈ যাব আৰু শেষ হৈ যাব বুলি ভাবিছিলোঁ কিন্তু নাই নহ'লে বাকীবোৰে পৰীক্ষা দিবহি আছে ঘৰত আৰু আমি এতিয়া 1 তাৰিখে কালি দিলোঁ পৰীক্ষা আজি 2 তাৰিখ হৈছে। আজি গান্ধী জয়ন্তী মহালয়ৰ সেইকাৰণে আজি স্কুল বন্ধ তাৰপৰা কাইলৈ আৰু স্কুল যাব লাগিব পৰীক্ষা দিবলৈ আগবেলা আছে পৰীক্ষা কাইলৈ ছায়েন্স আছে তেনে অলপ পঢ়ি লওঁ। আমাৰ ভাত ৰেডি মানে খিচিৰি ৰেডি এতিয়া আমি খাওঁ আৰু খাইছোঁ এয়া খিচিৰি ৰেডি এতিয়া আমি খাম আৰু মহালয়াত হেনো মিঠাই খাব লাগে সেইকাৰণে মা আৰু বৌ এতিয়া যাব মিঠাই আনিবলৈ। মই নাযাওঁ মাহঁত যাব। যাওঁ দেই আমি আনি কি আনিব কৈ থৈ যাওক। দোকানত যি পাওঁ জেলেপি ৰসগোল্লা বুনিয়া ভুজিয়া যি পায় আৰু এতিয়া চাহৰ লগত খোৱাহে কথা আৰু অঁ কি কৰিছিলা অঁ মায়ে এই চকীখনত বহিছিলে তাৰমানে এই চকীখনত অকণমান ৰ'দত থৈ দিয়া থাকে নাই মানে এইফালে থৈ দিয়া থাকে ৰ'দৰ ৰং গুচি গ'ল আৰু তাৰপৰা সেই মানে টেম্পাৰ গুচি গ'ল আৰু তাৰপিছত সেইটো কাৰণে তাৰমানে দেউতা বহিছিলে তাৰপিছত পিছফালত যিটো আওজা মানে সেইডোখৰ ভাগি থাকিলে তাৰপিছত মায়ে মানে এইখন ভাগিছে আৰু পিছফালকণ ভগা নাই তলকণ ভাগিলে চোৱা নাই তাৰপিছত তাত মানে এইফালে আনি পেলাই বহিলে ঢাপকে হৈ পৰিলে নহয় ঢাপকে বোলে মোৰ তেনেকুৱা হাঁহি উঠিছে মই পঢ়ি আছিলোঁ পাই মই এনেকুৱা হাঁহি উঠিছে
এইখন চকী এতিয়া পেলাই থৈছে, এখন লোহা লিংগাক দিব বোলে। মই এনেকুৱা হাঁহি উঠিছিলে যেতিয়া এইডোখৰ বতাহ আজি বতৰটো ইমানেই বেছি ধুনীয়া, তাৰমানে ইমান ধুনীয়া বতাহ মাৰিছে, মানে আগফালে বহিলে ইয়াৰ পৰা উঠি যাবলৈ মন নাযায়। আৰু এতিয়া এনেকৈ থাকিলে হয় আৰু দেই, ইমান ধুনীয়া বতৰ মানে। মেঘে গাজি আছে, বৰষুণ দিয়ে নে ঠিক নাই আৰু। গাইজ মাহঁত আহিলে, এতিয়া মিঠাই চিঠাই লৈ আহিছে। এয়া জেলেপি পূজা পাইছে, সেইকাৰণে এতিয়া জেলেপি পূৰা হ'ব। এয়া বেচন বৰফি, আৰু এয়া মোৰ কাৰণে আনিছে ৰসগোল্লা। জেলেপিও খাম, বেচন বৰফি নাখাওঁ, খালি এইটো ৰসগোল্লা খাম। আৰু মানে এতিয়া চাহ খাম, এটা এতিয়া খাই লওঁ এইটো। পূৰা গৰম গৰম। মই কৈছোঁ, মই মানে কৰক কৰা পিঠাটো খাই বেছি ভাল পাওঁ। খোৱাৰ লগতে আজি ভিডিঅ'টো শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ক'বলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।